So hey guys, this is Babjon. Actually মই বাপজনে কৈ আছো মানে মাস্কখন আজি কি মন গল নাজানো ইনে লগাই আছো আৰু আজি মোৰ ক'ত যোৱা এ ভাই আজি মোৰ লগত আছে মোৰ ভন্টি আৰু দাদাও আছে আৰু দাদাৰ লগত দাদাৰ হেৰি আছে মই অলপ পিছত দাদা আৰু দাদাৰ হেৰিক দেখাই দিম এতিয়া আমি গৈ আছো মানে কি আমি এতিয়া নগাঁৱৰ কামপুৰৰ মানে কামপুৰত আছে তোমাৰ ৰত্নাৱলী থান আমি গৈ আছো ৰত্নাৱলী থানত আৰু ৰত্নাৱলী থানত মই আগতে একচুয়ালি যোৱা নাই আজি ফাৰ্ষ্ট টাইমৰ বাবে গৈ আছো আৰু ৰত্নাৱলী থানখন কেনেকুৱা হয় একচুয়ালি মানে কি নিউ ইয়াৰ হয় ন নিউ ইয়াৰ মানে প্ৰথম সময়খিনিত মানে কিবা ভগৱানক দৰ্শন কৰিলে মনটো ভাল লাগে ভগৱানক মানে কি দৰ্শন মানে কি ভগৱানক দৰ্শন আমাৰ গোসাঁই ঘৰ আছে গোসাঁই ঘৰটো দৰ্শন কৰিব পৰা যায় কিন্তু ভাগৰ লাগি গৈছে কিন্তু গাইছ মানে কি সকলো যায় ন আমিও যাওঁ এবাক চাই আহোঁ ৰত্নাৱলী থানৰ ভগৱানক দৰ্শন কৰি আহোঁ তাৰপিছত অলপ ভগৱানে যাতে আমাক আশীৰ্বাদ কৰে তাকে যাওঁ আৰু গৈ মহামায়া থান আছে নেকি তাত সেইখনক মহামায়া থান বুলি কয় হে ৰত্নাৱলী থানক মহামায়া থান বুলি কয় সিটো আৰু নাজানে সি চ' গাইছ গৈ আছোঁ দেখাই আছোঁ আৰু চাই থাকিব ব্লাৰ হৈ গ'ল নেকি গাইছ আমি এতিয়া আহি পালোহি আমাৰ কামপুৰৰ কপিলী ব্ৰহ্মপুত্ৰ কপিলী ব্ৰহ্মপুত্ৰ নহয় এইখন ব্ৰহ্মপুত্ৰ গাইছ এইখন কপিলী গাইছ ইয়াতে চাওক পুৰা নীলা নীলা পানী দেখা পাইছেনে আপোনালোকে ইয়াতে নীলা নীলা পানী আছে গাইছ আমি দলঙৰ ওপৰত আছো গাইছ ঐ এই দলংখন যে ব্ৰিটিছে বনোৱা বোলে হয়নে হয় মই শুনিছোঁ গাইছ এই দলংখন দেখিছে এইখন বহুত পুৰণা দলং হয় গাইছ হয়নে খুৰা পুৰণা দলং নহয় এইখন গাইছ এখন পুৰণা দলং বহুত মানে কিবা বহুত এতিয়া মানে নতুনকৈ বনাব ইয়াত দেখিছে মেচিনবিলাক তলত আছে দেখিছেনে এখন বহুত পুৰণা দলং হয় আৰু একেটা কথাকে বাৰে বাৰে কৈ আছোচোন মই মানে কথাটো একেটাই মানে এইখন বহুত পুৰণা দলং হয় ব্ৰিটিছে বনাইছিল বুলি মই শুনিছিলোঁ দেই চ' গাইজ আমি এতিয়া আহি পেলাই মানে ইয়াত পালোহি এতিয়া আমি আৰু অলপ দূৰ গ'লেই চাগে ৰত্নাৱলী থান পামগৈ আৰু তাত গৈ বাকীখিনি দেখাই আছোঁ আৰু নে কি কোৱা আমাৰ ভণ্টি এজনী নমস্কাৰ দি দিয়া নমস্কাৰ গাইজ চ' গাইজ লগ পাইছোঁ আমি আহি পেলাই ৰত্নাৱলী থান পাই গ'লোহি ইয়াতে ইহঁতকেইটা চাওঁ মই যে কৈছিলোঁ দাদা আছে আৰু দাদাৰ হেৰি আছে বুলি কৈছিলোঁ এইকেইটা চাওক গাইছ ইহঁতে পূৰা এতিয়া আহিলৈ পাই পেলাই কাপোৰ চাপোৰ সলাই আছে মানে হেলমেটকেইটা মানে ইয়াতে ৰখাই থৈ দিছোঁ আৰু এইটো আমাৰ দাদা এইটো গাইছ এই ৰত্নাৱলী থান আপোনালোকে চাব পাৰে এইখন আৰু এইটো চাইডে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন আছে ব্ৰহ্মপুত্ৰ নদীখন গৈ পেলাই আপোনালোকক মই দেখাই আছোঁ এতিয়া আমি ইয়াতে চাকি বন্তি ল'ম লৈ পেলাই ভিতৰত গৈ ভগৱানৰ ওচৰত আশীৰ্বাদ ল'ম যাতে নতুন বছৰটো ভালে যাওক আৰু এই মই প্ৰথমেই ক'ব লাগিছিলে আপোনালোকক হেপী নিউ ইয়েৰ সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ সকলোৰে এই 2021 কেনেকৈ গ'ল বাদ দিয়ক কাৰোবাৰ গাৰ্লফ্ৰেণ্ড কিবা আছিল যদি এইবিলাক বাদ দিয়ক 2022টো বেটাৰ কৰিবলৈ ট্ৰাই কৰক আৰু ময়ো তাকে লাগি আছোঁ আৰু এই কেমেৰা লৈ পেলাই চ' বলক So guys, this is the Ratnavali Than. এইজনী ক'ৰ ছোৱালী গাইছ ছোৱালীজনী মুখখন দেখা নাই বেগটো দেখাই আছে কপিৰাইট নথকা গান এটা লগাচোন মই ডান্স অলপ মাৰি দিওঁ ইয়াতে এইটো কপিৰাইট লাগিব ইউটিউবত দিলে মই
এইটো কেনেকৈ আছিলে কেনেকৈ আছিলে মই পানী নামিব গৈ আছো মই যে পানী নামিম গাইজ মোৰ ভৰি দিছ ইজ বহুত লেতেৰা হৈ গ'ল গাইজ মোৰ ভৰি চাওক গাইজ মোৰ ভৰি ইজ বহুত লেতেৰা টু ডাষ্টি গাইজ মাই ভৰি ইজ গাইজ ঠাণ্ডা ঠাণ্ডা কুলকুল গাইজ গাইজ ঠাণ্ডা ঠাণ্ডা কুলকুল ঠাণ্ডা ঠাণ্ডা কুলকুল ঠাণ্ডা ঠাণ্ডা কুলকুল গাইজ ইকেইটাই চিঞৰি আছে পেণ্ট দিলে বুলি তোমালোকে ধুনীয়া গান লগাইছা গাইজ Hey guys, আমি খুব পোৱালি guys. Guys, পেন চাফা হৈ যাব guys. এই ভাল লাগে মোৰ এনেকে পেনচন তিয়াই পেলাই. মোৰ পেনচন কোন কাই হলে? এই অকমান হে দিছো শুকাই যাব। প্ৰাকৃতিক সৌন্দৰ্য চাই কোনে কোনে ভাল পায় হাত দাঙক। হাত দাঙক। এয়া চাওক প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ মানে ভাল মনোৰমা জেগাডোখৰত মই উপস্থিত হৈ আছো। This is the ভন্টি and this is the চাৰিওফালৰ পৰিৱেশ and this is the মামাই দিয়া স্কুটি and this is helmet আৰু এটা helmet আছে মই লৈ আছো guys আৰু this is the ব্ৰহ্মপুত্ৰ নদী hey কপিলি this is the কপিলি guys this is the nature so guys আজি ভ্লগটো কি আছিল আপোনালোকে গম পালে আৰু এতিয়া বৰ্তমান মই ঘৰমুৱা হৈছো ঘৰলৈ যাব ওলাইছো বাকি ইমানে আছিল আহিলো মাহিহঁতৰ ঘৰত আহিলো ভাত চাত খালো চাহ তা খালো আৰু কি কম বাকি আপোনালোক ভালে থাকক আৰু নতুন নৱবৰ্ষৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছো আপোনালোকৰ বছৰটো ভাল হওক বাকি আজিলৈ ইমানে আছিল আকৌ এটা অন্য ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই লাভ ইউ দেয়া মৰম দুবাহু উমাল উমাল সিহৰণ বুকু